বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে মোবাইল ৰুটিং কি আৰু এই মোবাইলটো ৰুট কিয় কৰায় ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আজিৰ ভিডিঅ'ত আমি সম্পূৰ্ণৰূপে বিশ্লেষণ কৰিম। এন্ড্ৰইড মোবাইল ৰুটিং কি? ৰুটিং হৈছে এটা সাধাৰণ প্ৰক্ৰিয়া যাৰ মাধ্যমত ইউজাৰ এজনে তাৰ মোবাইলটোৰ ওপৰত সম্পূৰ্ণ কণ্ট্ৰল ৰাখিব পাৰে আৰু এইটোৰ গ্ৰাহকৰ কাৰণে এটা ভাল সুবিধা হয়। ডিভাইচ ৰুট কিয় কৰায়? ডিভাইচ ৰুট কৰোৱাৰ কাৰণ প্ৰতিজনৰে বেলেগ বেলেগ হ'ব পাৰে। কিছুমানে ডিভাইচৰ পাৰফৰ্মেঞ্চ বঢ়োৱাৰ কাৰণে ৰুট কৰায়, কিছুমানে ইণ্টাৰনেট মেমৰি বঢ়োৱাৰ কাৰণে ৰুট কৰায়, অথবা অভাৰক্লকিং, ডিভাইচৰ স্পীড বঢ়োৱা, ৰেম বঢ়োৱা আৰু স্বাধীনভাৱে কাম কৰা, ইয়াৰ বাহিৰেও আৰু অন্যান্য কাৰণ থাকিব পাৰে। আৰু কোনোবাই একো নাজানি ৰুট কৰে। ফাৰ্ষ্ট টাইম ময়ো একো নাজানি ৰুট কৰিছিলোঁ, চাইছিলোঁ ৰুট কৰাই যে ৰুট কৰালে মোবাইলটো কেনেকুৱা হয়। কোনো কাৰণবশতঃ মই ফাৰ্ষ্ট টাইম মোবাইলটো ৰুট কৰাইছিলোঁ। এতিয়া আহিলোঁ যে মোবাইল ৰুট কৰালে আমাৰ কেনেধৰণৰ সুবিধা হয়। প্ৰথমতে আহিল যে এড ব্লকছৰ ক্ষেত্ৰত আমি ইণ্টাৰনেট অন কৰা থাকিলে কেতিয়াবা মোবাইলত আননেচেচাৰী কিছুমান এডছ আহি থাকে যিবিলাক আমাৰ কাৰণে অতি বিৰক্তিকৰ, আৰু আমাৰ মোবাইলটো ৰুট কৰা থাকিলে তেনেধৰণৰ এডছসমূহ আমি অতি সহজে এড ব্লকাৰ ইউজ কৰি আমি বন্ধ কৰিব পাৰোঁ। আৰু আপোনালোক যিসকলে ৰেডমি মোবাইল ইউজ কৰি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে যে সেই মোবাইলটো আমি ৰুট নকৰাকৈ এডসমূহ ব্লক কৰিব পাৰি। আৰু আনৰুটেড মোবাইলৰ ক্ষেত্ৰত প্লে ষ্টৰত কিছুমান ছফ্টৱেৰ আছিলে যিবিলাকৰ জৰিয়তে আমি এডবিলাক ব্লক কৰিব পাৰিছিলোঁ, কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে সেই এডছবিলাক প্লে ষ্টৰৰ পৰা বেন কৰি দিলে, যাৰ কাৰণে তেনে এডবিলাক ব্লক কৰিলে আমাৰ মোবাইলটো ৰুট কৰা অতি দৰকাৰ। 2 নম্বৰত আছে কাষ্টম ৰম। কাষ্টম ৰমৰ ক্ষেত্ৰত কি হয়, আমি এণ্ড্ৰইড ইউজাৰসকলে জেনেৰেলি ললিপপ, মাৰ্চমেলো, নগেট, অৰিঅ' ইত্যাদি ভাৰ্চন ব্যৱহাৰ কৰি আছোঁ। আৰু এই ভাৰ্চনবিলাক ব্ৰেণ্ড ভেদে বেলেগ বেলেগ হয়। হয়তো চেমচাঙৰ লগত ছনীৰ নিমিলিব পাৰে বা ছনীৰ লগত গুগল পিক্সেলৰ যিটো কাষ্টম ৰম এইটো একে ভাৰ্চনৰ হ'লেও নিমিলিব পাৰে, কাষ্টমাইজটো অলপ বেলেগ ধৰণে কৰা। হয়তো আপোনাৰ ভাল ফ্ৰেণ্ড এজনে ছনী, HTC অথবা LG মোবাইল ব্যৱহাৰ কৰি আছে আৰু সিহঁতৰ যিটো কাষ্টম ৰমটো সেইটো যদিও আপোনাৰ লগত ভাৰ্চনটো একেই হ'লেও সিহঁতৰ যিটো কাষ্টমাইজৰ ডিজাইনটো সেইটো অলপ আপোনাৰ চাই ভাল লাগিছে। আৰু আপুনি যদি ইচ্ছা কৰে তেনেধৰণৰ কাষ্টম ৰমসমূহ আপোনাৰ মোবাইলত নিজাববীয়াকৈ ইনষ্টল দিব পাৰিব। মোবাইলত ৰুট কৰিলে এইটো আৰু এটা সুবিধা পোৱা যায়। তাৰপিছত আছে যে গেমিঙৰ সুবিধা। মোবাইল ৰুট কৰা থাকিলে গেমিঙৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা হয়? গেমিঙৰ ক্ষেত্ৰত কিছুমান মোবাইলত ছিষ্টেম ৰিকুৱাৰমেণ্টৰ কাৰণে যদিও কিছুমান হেভি গেম নচলে, কিন্তু মোবাইলটো ৰুটেড হ'লে সেই গেমবিলাক সহজে চলে। তাৰোপৰি আৰু এটা ভাল সুবিধা যে এক্স মোড ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ গেমসমূহ আমি অতি সহজে হেক কৰিব পাৰি, লাইক ক্লেছ অফ ক্লেন্স, বুম্বিচ। তাৰপিছত আছিলে মোবাইলৰ পাৰফৰ্মেঞ্চ বঢ়োৱা। আমি মোবাইলটো ৰুট কৰা থাকিলে সেই মোবাইলৰ পাৰফৰ্মেঞ্চটো আমি যথেষ্ট গুণে বঢ়াব পাৰি, আৰু যিটো প্ৰচেছৰৰ স্পীড, এই প্ৰচেছৰৰ স্পীডটো আমি দুগুণ বঢ়াব পাৰি, যাৰ কাৰণে আমাৰ মোবাইলটো বহুত ফাষ্ট চলে। আৰু ৰুট কৰিলে পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত আমি বহুতখিনি সুবিধা পাওঁ। আমাৰ জেনেৰেল মোবাইলতকৈ ৰুট কৰা মোবাইলৰ পাৰফৰ্মেঞ্চটো বহুত গুণে বেছি হয় যদি আমি প্ৰচেছৰটো বঢ়াব পাৰি। 5 নম্বৰত আমি কওঁ যে আননেচেচাৰী এপছ। আননেচেচাৰী এপছৰ ক্ষেত্ৰত আমাৰ মোবাইলৰ যিবিলাক ফিক্সড এপছ, ছিষ্টেম এপছ, হয়তো কিছুমান ছিষ্টেম এপছ আমাৰ কাৰণে এনয়িং হ'ব পাৰে, আৰু যিবিলাক ছিষ্টেম এপছ আমি ভাল নাপাওঁ এইবিলাক কিন্তু আনৰুটেড মোবাইলৰ ক্ষেত্ৰত আমি সহজে ৰিমুভ কৰিব নোৱাৰি। কিন্তু আমাৰ হেণ্ডছেটটোৰ যদি ৰুটেড হয় তেনেহ'লে ছিষ্টেমৰ যিবিলাক আননেচেচাৰী এপছ এইবিলাক আমি সহজে ৰিমুভ কৰিব পাৰি। ৰুটেড ডিভাইচৰ ক্ষেত্ৰত ইয়াৰ বাহিৰে আৰু কিছুমান সুবিধা আছে, যেনে ৱাইফাই হেক কৰা, মোবাইলৰ মেক এড্ৰেছ চেঞ্জ কৰা, IP এড্ৰেছ চেঞ্জ কৰা, ৰেম বঢ়োৱা, তাৰ বাহিৰেও মোবাইলৰ পৰা কম্পিউটাৰ বুটিং কৰা ইত্যাদি ধৰণৰ সুবিধা পাব পাৰি। এতিয়া আহিলোঁ যে ৰুট কৰালে আমাৰ কাৰণে কেনেধৰণৰ অসুবিধা হয়। প্ৰথমতে আছে যে মোবাইলৰ যিটো ৱাৰেণ্টিটো, কাৰণ আমি মোবাইল এটা ৰুট কৰালে সেই মোবাইলৰ যিটো ৱাৰেণ্টি সেইটো আমাৰ একদম টোটেলি হেৰাব লগা হয়, আৰু এইটো মোবাইলৰে কিবা নাই কিবা এটা নিৰ্দিষ্ট দিনৰ ৱাৰেণ্টি থাকে, আৰু সেই দিনবিলাকৰ ভিতৰত যদি আমাৰ কিবা এটা প্ৰব্লেম হৈ যায় মোবাইলৰ আৰু মোবাইলটো ৰুট কৰা থাকিলে ইয়াৰ বাবে কোম্পানী কোনো দায়ী নহয়, আৰু ইয়াৰ বাবে আমি নিজেই দায়ী। 2 নম্বৰত আছোঁ যে মোবাইলৰ ছিকিউৰিটি ৰিস্ক। আমি মোবাইল এটা ৰুট কৰাৰ লগে লগে মোবাইলটোৰ ছিকিউৰিটিত এটা ৰিস্ক আহি পৰে, কাৰণ মোবাইল ৰুট কৰাৰ লগে লগে আমাৰ যিটো মোবাইলৰ ডিফল্ট ছেটিংছ এইটো ডিফল্ট ছেটিংছটো কমপ্লিটলি চেঞ্জ হৈ যায়, আৰু তাৰ যিটো ৰুটিং ছিষ্টেম এই ৰুটিং ছিষ্টেমটো মোবাইলে অট'মেটিক লৈ লয়, আৰু যাৰ কাৰণে আমাৰ বহুতো প্ৰব্লেম হয়। মোবাইল এটাৰ যদি ছিকিউৰিটি নাথাকে যিকোনো সময়ত অনিশ্চিত ঘটনা এটা হ'ব পাৰে মোবাইলৰ জৰিয়তে, সেই গতিকে মোবাইলৰ ছিকিউৰিটিটো হেৰুৱাটো বহুত ডাঙৰ কথা। গতিকে মই ভাবোঁ মোবাইলৰ ছিকিউৰিটি থকাটো দৰকাৰ। তাৰপিছত আছে যে আপডেটৰ প্ৰব্লেম। আপডেটৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰব্লেম হয়, আমাৰ ইউজাৰসকলে জেনেৰেলি আমি যিসকলে কিটকেট ব্যৱহাৰ কৰি আছোঁ, ললিপপৰ আপডেট আহিলে আমি চবেই নটিফিকেশ্যন পাম যে এইটো মোবাইলৰ ললিপপৰ আপডেট আহিছে, আৰু যিবিলাকে মাৰ্চমেলো ব্যৱহাৰ কৰি আছে তেখেতসকলে নগেটৰ আপডেটৰ নটিফিকেশ্যন পায়।
আমি তেনেধৰণৰ নটিফিকেশ্যন পাই থাকোঁ। কিন্তু টেট মোবাইলৰ ক্ষেত্ৰত কি হয়, এনেধৰণৰ কোনো নটিফিকেশ্যন নাহে আৰু তেওঁলোকে ক'ব নোৱাৰিব যে কেতিয়া ছিষ্টেম আপডেট আহিব। এইটো এটা প্ৰব্লেম। মই আজি আপোনালোকৰ আগত মোবাইল ৰুটিং সম্পৰ্কে এডভান্টেজ আৰু ডিছএডভান্টেজসমূহ অলৰেডি ব্যক্ত কৰিলোঁ। গতিকে আপোনালোকে যদি এই বিষয়সমূহ ভালকৈ বুজি পাইছে তেনেহ'লে আপোনালোকে চিন্তা কৰিব যে মোবাইল এটা ৰুট কৰা ভাল নে বেয়া। মই ভাবোঁ কোনো স্পেচিয়েল পাৰ্পাছৰ বাহিৰে মোবাইল এটা ৰুট নকৰাই ভাল। কাৰণ মোবাইলৰ ৰুট কৰিলে প্ৰথম যিটো ডিছএডভান্টেজ এইটোৱে যে আমাৰ ছিকিউৰিটি আৰু ৱাৰেণ্টি দুয়োটা বস্তুৱে হেৰাব লাগে। কাৰণ ছিকিউৰিটি আৰু ৱাৰেণ্টি দুয়োটাই মোবাইলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে মই ভাবোঁ যে কোনো স্পেচিয়েল পাৰ্পাছৰ বাহিৰে মোবাইল এটা ৰুট নকৰাই ভাল।